বৰ্তমান মই আছোঁ এতিয়া পাণবজাৰ আৰু ফেঞ্চি বজাৰ বুলি ক'লে সকলোতে গৈ পায় আৰু কেন্দ্ৰবিন্দু হয় গুৱাহাটীৰ আৰু এইফালে মই আহি থাকোঁতে মানে এইখিনি প্ৰায় আহোঁ মই খাবলৈ আৰু ইয়াতে এইখন মাৰুতি কাৰত এজন যুৱকে সুন্দৰভাৱে খাদ্য সম্ভাৰ লৈ মানুহক তাৰমানে দিয়ে পেইড হয় কিন্তু বৰ ধুনীয়াকৈ গাড়ীখনত সজাই মেলি ভালকৈ লৈ আনে হোমলি ফুড কোনো ধৰণৰ তেওঁলোকে মানে মছলা ব্যৱহাৰ নকৰে তেনেকুৱা ধৰণৰ হেৰি তেওঁক লগ কৰোঁগৈ ব'লক এবাৰ কথা পাতোঁ তো সেইজন যুৱক ভাইটি তোমাৰ নামটো কোৱা প্ৰথমতে নমস্কাৰ মোৰ নাম দিগন্ত বৰমেধি ক'ত থাকা মই থাকোঁ মালিগাঁও আদিংগিৰি বুলি কয় যোনটো কামাখ্যা গেট দি আপোনাৰ ওপৰলৈ উঠিছে পাহাৰত অ'কে কেতিয়াৰ পৰা তুমি এইটো কৰি আছা মই কিমান দিন হ'ল আপোনাৰ 2022 চনৰ ছেপ্টেম্বৰৰ 20 তাৰিখ 2022 চনৰ ছেপ্টেম্বৰৰ 20 তাৰিখে তেতিয়াৰ পৰা কৰি আছা তেতিয়াৰ পৰা মই ষ্টাৰ্ট কৰিছিলোঁ অ'কে মানে ছেপ্টেম্বৰৰ 20 তাৰিখৰ পৰা হ'লে কেইমাহ হ'ল তোমাৰ 6 মাহমান হৈছে আৰু বেছি দিন হোৱা নাই আৰু কি আছে তোমাৰ ইয়াতে মানে খাদ্য সম্ভাৰৰ ভিতৰত খাদ্য কি পোৱা যায় মই আজি আনিছোঁ মই নৰ্মেলি দুটা আইটেমে আনো এটা হ'ল আপোনাৰ ভেজ পোলাওটো আনো কমপ্লিটলি ভেজ হয় অ'কে পুৰা ভেজ কিবা ইনগ্ৰেডিয়েণ্টছ কিবা মিলোৱা নেকি তাতে ইনগ্ৰেডিয়েণ্টছ মানে আপোনাৰ গাজৰ থাকে বাদাম থাকে বিন থাকে অ'কে এই তিনিটা আইটেমে থাকে আৰু ঘি থাকে আৰু ইয়াতে আজি আনিছোঁ অলপ মিক্স আপোনাৰ হ'ব ৰাজমাহ আৰু কাবুলি আৰু আপোনাৰ চিকেন আনো কিন্তু চিকেন বৰ্তমান শেষ হৈ গৈছে কমপ্লিটলি শেষ হৈ গৈছে একো নাই এতিয়া চিকেন অ'কে চ' তেনেকৈ আৰু আছে চিকেন এটি কমপ্লিট নাইকিয়া হৈছে মানে অলৰেডি খতম আৰু শেষ আৰু আপোনাৰ চাটনি আনো চাটনি বৰ বেছি একো নাথাকে কাবুলি বুট থাকে যোনটো আনো আৰু আদা নহৰু ধনিয়া বা এতিয়াতো নৰসিংহৰ পাতৰ সময় হৈছে নৰসিংহৰ পাতৰ আনো আৰু চালাড আনো গাজৰ আৰু বিন এইকেইটা বস্তুৱে আনো আৰু পানীটো থাকেই বাৰু পানীটো মানুহে বিচাৰে নে খোৱাৰ পিছত যদি নৰ্মেল পানী কোনোবাই খাব খুজিছে তেতিয়া জাগতো পাৰে মই লৈ আনো অ'কে বস্তুটো চলাই আছোঁ ঠিকে আছে বঢ়িয়া মই তোমাক এবাৰ লগ পাইছিলোঁ মনত আছে নাই তোমাক সুধিছিলোঁ যে তুমি কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছিলা আৰু তুমি চাকৰি কৰিছিলা এটা টাইমত নহয় জানো চাকৰি কিবা কাৰণত এৰিব লগা হ'ল চাকৰি আচলতে কি হৈছিলে মোৰ দেউতাৰ তাৰমানে কেম'থেৰাপি চলি আছিলে গুৱাহাটী মেডিকেল কলেজৰ ডক্টৰ জিনাই চাই আছিলে তো তেখেতৰ মানে এমাইল'ড'চিছ হৈছিলে তাৰ মানে আপোনাৰ এইটো ডিজিজটো মানে আপোনাৰ ঠিক নহয় কিন্তু কেমো দি থাকি মানে মানুহটো মানে হেল্থটো মানে ঠিক ৰাখে আৰু কিন্তু তাৰ মাজতো বয়সৰ কাৰণে বেছি টানিব নোৱাৰে দেউতাৰ তেতিয়া মানে বেমাৰ যেতিয়া হৈ গ'ল তেতিয়া এফালেও নহ'ল তেতিয়া মই মানে বেংকৰ পৰা ধৰি লওক ছুটিওতো ইমান নিদিয়ে নহয় ছুটি তো এতিয়া মই আৰু দেউতা আছে দেউতা থকাৰ সময়ত এতিয়া হঠাৎকৈ দেউতাৰ কেতিয়াবা উশাহ বন্ধ হয় কেতিয়াবা ধৰি লওক বুকু বিষায় তেতিয়া মই হস্পিটেলত লৈ যাবলগীয়া হয় তো দৌৰাদৌৰি চলি থাকে কাৰণে মোৰ উপায় নাই আৰু পিছত আৰু মই ৰেজিগনেশ্যন দিবলগীয়া হ'ল পিছত তাৰমানে তুমি ৰেজিগনেশ্যন দিয়াৰ পিছত চাকৰিটো কমপ্লিটলি মানে শেষ হৈ গ'ল তাৰপাছত মই 15-20 দিনমান মই একো নাছিলে থাকোঁতে মই ধৰি লওক চাকৰিবিলাকো মই বিচাৰি আছিলোঁ আৰু পালেও মানে মই যোনটো ছেক্টৰত কৰোঁ বা ধৰি লওক সেইটো হ'ব লাগিব ৰাইট সেইটো হ'ব মিলিব লাগিব তোমাৰ লগত চিভিখন এইটো প্ৰফাইলটো তোমাৰ সেইটোৰ লগত মেটচ কৰিব লাগিব তেতিয়াহে ৰাইট মেইনলি মই আপোনাৰ আগতে যেতিয়া মই কৰিছিলোঁ এই আপোনাৰ অটল অমৃত অভিযান আৰু আয়ুষ্মান প্ৰজেক্টত মই কৰিছিলোঁ অলমষ্ট 4 বছৰমান কৰিছিলোঁ তাৰপিছত আপোনাৰ প্ৰথমতে ডিষ্ট্ৰিক্ট কৰ্ডিনেটৰৰ পৰা আৰম্ভ কৰি লাষ্টত এডমিনিষ্ট্ৰেশ্যনত শেষ কৰিছিলোঁ এনেকৈ কৰি আকৌ যদি মই এতিয়া এডমিনিষ্ট্ৰেশ্যনৰ মানুহ এজন যদি চেলছত নামিব লাগে এতিয়া মোৰ দিগদাৰী হৈছে প্ৰব্লেম হ'ব ঘপকৈ তুমি চেলছত নামিব নোৱাৰোঁ তাৰমানে সেইখিনি বস্তুটো কৰোঁতে দিগদাৰী হ'ব তাৰপিছত মই ডন বস্কো আপোনাৰ যোনটো খাৰগুলিত আছে তাতে কম্পিউটাৰ টিচাৰ কৰিছিলোঁ 4 মাহমান কৰিলোঁ কিন্তু তাৰো ধৰি লওক ষ্টুডেণ্ট বেছিছে হয়তো তাৰ পৰাও সেই বস্তুটো শেষ হৈ গ'ল ধৰি লওক তেখেতলোকে জনালে যে মানে এতিয়াতো আৰু কণ্টিনিউ কৰিব নোৱাৰিম কাৰণ ষ্টুডেণ্টো নাই তেতিয়া আৰু তাৰপিছত মই আকৌ আনাদাৰ 20 days বহিলোঁ কাৰণ মই মাক সেইটো সময়ত কোৱা নাছিলোঁ কথাটো এৰিছোঁ বুলি কাৰণ দেউতাও ঢুকালে আৰু এইফালে মোৰ চাকৰিটোৰ মাজত একো নাইকিয়া হৈ থাকিলে তাৰপিছত আৰু দেউতাৰ কাৰণে দেউতাই হস্পিটেলত যিহেতু মানে গাড়ী চলোৱা কাম কৰিছে তেখেতে যোনটো ছাতিবাৰী মিছন হস্পিটেল বুলি কয় 45 years তেখেতে মিছন হস্পিটেলত কাম কৰাৰ কাৰণে বিল আপোনাৰ এপ্ৰক্স 1.5 লাখ টকামান হৈছিল এতিয়া হস্পিটেলৰ পৰা ক'লে যে তুমি এটা কাম কৰা একেবাৰে পইচাটো দিব নালাগে মাহে পইচা দি দিয়া পাৰিবা তাৰ মুহূৰ্তত মই ক'লোঁ ঠিক আছে মই মাহত 5,000কৈ মই দি যাম কাৰণ তেতিয়া ডনবস্কোত কৰিছিলোঁ সেইটো মুহূৰ্ততে আকৌ চাকৰিটো গ'ল আৰু মই মাহত EMI-টো দিব লগা হ'ল তেতিয়া মই ভাবিলোঁ কি যিহেতু মানে এখন কিনিছিলোঁ একচুৱেলি যিহেতু দেউতাই গাড়ী চলাইছিলে তো ভাবিছিলোঁ কি এখন দেউতাকে মানে অলপ চলাই পেলাই তেখেতৰ ইচ্ছা আৰু গাড়ী চলাইছিল কাৰণে গাড়ীয়ে চলাব তেখেতৰ যোনখিনি ৰিটায়াৰমেণ্টৰ পইচা কিবাকিবি পাইছিলে এখন কিনাই দিলোঁ চলাবও নাপালে তেখেতৰ হেল্থৰ কামতে ঘূৰাই লৈ ফুৰালোঁ
এইখন যিহেতু মোৰ তাত আছিলে তো সেইকাৰণে এইখনতে ইউটিলাইজ কৰোঁ। সেইটো ভাল কাম কৰিছা, মানে গাড়ীখন যিহেতু আছিলে তোমাৰ ওচৰত ইউটিলাইজ যে কৰিছা ইমান ধুনীয়াকৈ সেইটো। কিন্তু জেনেৰেলি চাকৰি বা তেনেকুৱা কিবা এটা হ'লে মানুহ ফ্ৰাষ্ট্ৰেট হৈ যায় কেতিয়াবা, কিবা কাৰণত প্ৰব্লেম হয় তেতিয়া অলপ ফ্ৰাষ্ট্ৰেট হৈ যোৱা। কিন্তু সেইখিনিতো যে তুমি হাৰ নামানি ইমান ধুনীয়াকৈ বস্তুখিনি গোটেইখিনি লৈ নিজৰভাৱে খুলি লৈছা, এইটো বহুত ডাঙৰ কথা। একচুৱেলি এইটো কৰিব লাগে। আজিকালি ল'ৰা ছোৱালীবিলাকে জেনেৰেলি দেখা যায় যে এই মানে চাকৰি পালে যদি কৰিলে, যদি নাপালে তেতিয়া নকৰে, নহ'লে ক'ৰবাত বহি কেৰম খেলি থাকিব, নহ'লে বা আড্ডা দিব। কিন্তু এইটো কাম যিটো কৰিছা চাবলৈ গ'লে যুৱ প্ৰজন্মখিনি যিখিনি আছে তাৰ কাৰণে এটা আদৰ্শ বুলি ক'ব পাৰি। ভাল লাগিছে তোমাৰ। আৰু বেলেগ কিবা মানুহৰ ৰিকুৱাৰমেণ্ট থাকে নেকি এইবিলাকৰ, মানে ইয়াৰ বাহিৰেও আৰু মানে যেনেকৈ কিছুমানে হেৰি বিচাৰে, পৰ্ক বিচাৰে, কিছুমানে মটন বিচাৰে, তেনেকুৱা ধৰণৰ? হয়, আছে। পৰ্ক বিচাৰা যোনখিনি মানে ডেকা ল'ৰা ছোৱালী আমাৰ বয়সৰ, আপোনাৰ বয়সৰ সেই কেটেগৰীতে মানে পৰ্ক আইটেম বিচাৰে। হয়, সেইটো হয়। কিন্তু মোৰ ইয়াতে মানে বহুত ধৰণৰ মানুহ আহে, বহুত মানে ধৰি লওক কিছুমান ধৰি লওক মানে পৰ্ক নোখোৱা মানুহো আহে। তো সেইকাৰণে মানে অলপ সেই ৰেচপেক্টটো ৰাখি তো মই মানে পৰ্ক আইটেমটো অনা নাই। মানে এইটো হ'ল তোমাৰ পৰ্কটো বহুতে নাখায়, মানে পৰ্ক যদি থাকে তেওঁলোকে তোমাৰ চিকেনো খাব নিবিচাৰে বা ভেজো খাব নিবিচাৰে। কিন্তু চিকেন বা ভেজটো থাকিলে তেওঁলোকে খায়। কিন্তু চিকেন নাপালে ভেজ খাব, ভেজ নোখোৱা মানুহতে চিকেন খাব, তেনেকৈ খায়। আৰু তোমাৰ যে ভেজিটেৰিয়ানো থাকে সিহঁতে ভেজটো খায়। কিন্তু পৰ্কটো যদি থাকে তেতিয়া অলপ হেজিটেট কৰে আৰু খাবলৈ, মানে খাওঁ নে নাখাওঁ, প্ৰব্লেম এটা হয়। সেইটো কাৰণে মই অনা নাই। মাটন অনা কথা কৈ এবাৰেই আনিছিলোঁ। কিন্তু এতিয়া যিহেতু মানে দেখিছোঁ মানুহবিলাকৰ মানে কামৰ প্ৰেছাৰতে বিক্ৰী খায়, সেইটো কাৰণে বহুত মানুহে এবাৰ দুবাৰ খালে তাৰপিছত নচলে। সেইটো হয়, সেইকাৰণে মই মাটনটো প্ৰেছাৰটো অলপ বেছি কৰি দিয়েতো, বেছি হাই হৈ যায়। সেইকাৰণে মই মাটনটাই বন্ধ কৰি দিলোঁ। ঠিকে আছে। ৰুটি বিচাৰি আহে, কিন্তু ৰুটিৰ কাৰণে অলৰেডি এইফালে আপোনাৰ আছে এটা জেগাত। তো সেইকাৰণে মই ৰুটি বেছি মাথা মাৰে। কাৰণ মানে একচুৱেলি কি হয়, একেটা আইটেম মোৰ মা আৰু মই কৰোঁ। মোৰ মায়ে পোলাওটো বনায় আৰু ঘুগুনিটো বা ভাজমা যিয়ে নহওক, আৰু ভিতৰত চিকেনটো মই বনাওঁ, চালাড তালাড চব ৰেডি কৰি দিওঁ। কেতিয়াবাহে যদি মানে টাইমটো অলপ নিমিলে, ইফাল সিফাল হয়, তেতিয়া মই মায়ে ঘুগুনিটো বনাই দিওঁ। আৰু তোমাৰ বহা দিনটো মানে কোনদিনৰ পৰা কোনদিনলৈ? মই মানডে টু ফ্ৰাইডে বহোঁ ইয়াতে। ছেটাৰডেটো বৰ বেছি মানুহ নহয় এইটো এৰিয়াত, আৰু কলেজ বা বন্ধ থাকিলে তেতিয়া মানুহ একদম নাইকিয়া হয়। কাৰণ ইয়াতে বস্তুটো কি হয়, যিবোৰ ইয়াতে ওচৰত আছে তেখেতলোকে ধৰি লওক গেছৰ চিলিণ্ডাৰ লৈ আহে, মানুহ চাইছে বনাব পাৰে। কিন্তু মই বনাব নোৱাৰোঁ মানুহ চাইছে। মই একেবাৰে এটা মানে এইটো ক'ব লাগে, মই বাই ফেটো আহিবলগীয়া হৈছে। মই বিশ্বাসেতত আহিম, ইমানকেইজন মানুহ আহিব, ইমানকেইজন মানুহ খাবলৈ আহিব, ইমানকেইজনৰ আইটেমটো লৈ যাওঁ আৰু, নহয় জানো? কেতিয়াবা এনেকুৱাও হৈছে আপোনাৰ থাকি যায়, মই 12 প্লেট 15 প্লেট এনেকুৱা উভতাই লৈ যাওঁ। কিন্তু উভতাই মানে আকৌ সেইবোৰৰ মই ধৰি লওক এই শুক্লেশ্বৰ ঘাট নহ'লে বা সেই ডন বস্কৰ আগত কিছুমান বহে নহয়, সিহঁতক কি কৰোঁ, কেৰাহীটো লৈ আনিব দিওঁ আৰু তাৰপিছত গোটেই বাকী পেলাই দি গুচি যাওঁ। সিহঁতে খাই লয় আৰু। এইটো বিৰাট ভাল কাম কৰিছে। যদি লৈ ঘূৰাই গৈতো মানে অনিষ্ট কৰিতো লাভ নাই, পেলাই লাভ নাই। কাৰণ মানে কি মানে থাকি যোৱাটো মানে বহুত বেয়া লাগে। তো সেইটো কাৰণে তাতছে ভাল বেলেগ মানুহৰ যিখিনি খাবলৈ নোপোৱা মানুহ তেনেকৈ। ভাল এইটো বহুত ভাল কাম। আৰু তোমাৰ টাইমিংটো মোৰ 12টাৰ পৰা 4টা। কেতিয়াবা টানি পেলাই 4:30 বাজে আৰু। আৰু তুমি ইয়াতে কিবা অসুবিধাৰ সন্মুখীন হোৱা নাই? মানে কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে? মানে কিবা প্ৰব্লেম ফেচ কৰিছেনে এতিয়ালৈকে? প্ৰব্লেম ফেচ মানে আপোনাৰ মেইনলি পাৰ্কিংটোৰ কাৰণে ধৰক, পাৰ্কিঙৰ কাৰণে অলপ অসুবিধা হয়। ধৰি লওক কিছুমান ইয়াতে মানুহ থাকে, ধৰি লওক গম পায় আৰু যে খোৱা বিক্ৰী কৰিছোঁ কাৰণে মানুহজনে অলপ যে হ'ব দিয়া ভাইটি তুমি ইয়াতে বহা, মই ৰ'দতে যাওঁ। মানুহখিনি এনেকুৱা এনকাৰেজমেণ্ট পাইছোঁ আৰু সেইটো কাৰণে খালি কেতিয়াবা অলপ দিগদাৰী হয়। ধৰি লওক অফিচত থকা মানুহবোৰে এইটোতো নাজানো কোন মানুহ ক'ত থাকে, তো সিহঁতক তেখেতলোককতো ফোন কৰি মাতিবলৈ নোৱাৰোঁ। তেনেকুৱা আৰু এনেকুৱা চলি আছে আৰু বৰ্তমান তেনেকুৱা বিশেষ অসুবিধা পোৱা নাই। কিন্তু কেতিয়াবা ধৰি লওক মানে মোৰ ঘৰ য'ত মই থাকোঁ, মইতো পাহাৰতহে থাকোঁতো, আপোনাৰ মানে অলপ ৰঙা মাটি ধৰক, ৰাস্তাটো অলপ বেয়া, তেতিয়া অলপ অহা যোৱা এইটো অলপ কষ্ট হয়। তাৰ মাজতো চলিছে। হয়, কওকচোন বাৰু কি দিম মই? চিকেন পোলাও। চিকেন শেষ হৈছে মোৰ আজি, অনলি ভেজ আছে। সঠিকভাৱে যদি লোকেশ্যনটো মই ক'বলৈ যাওঁ, মই যদি নেহেৰু পাৰ্কৰ ফালৰ পৰা আহোঁ, কটন কলেজৰ ফালৰ পৰা, তেনেহ'লে কটন কলেজৰ পৰা আহোঁতে মহামায়া ৰেষ্টুৰেণ্ট নাপাওঁতেই, শ্বেখ ব্ৰাদাৰ্ছ নাপাওঁতেই, যিটো চাৰিআলি পায় সেইটো নাপাওঁতেই BSNLৰ যিটো কাষত মানে ফুটপাথৰ কাষত তেওঁ পাৰ্কিং কৰি ইয়াতে বহে। খুব সহজ সৰল ল'ৰা, ভাল ল'ৰা, আৰু খুব ধুনীয়াকৈ তেওঁ বস্তুবিলাক আনি মানুহক ছাৰ্ভ কৰে। ইমান বেছি নাই মই মানে অলপ
ঠিক আছে ভাইটি, মোৰ কাৰণে এক প্লেট লগাই দিয়া। ঠিক আছে বাৰু, মই নিশ্চয় লগাই আছোঁ। ঠিক আছে, ভেজকে দি দিয়া, মই ভেজকে দি আছোঁ বাৰু। গ্ৰেভিটো তাৰ পৰা দিলে হ'ল। অঁ ঠিক আছে, মই এইটো আপোনালোক মিলাই দিম। মানে ঠিক আছে। আদাৰ ৱৰ্ডত মানে এইটো ষ্টুডেণ্টবিলাকে কয় মিক্স ভেজ বুলি কয়। মিক্স ভেজ বুলি কয়, অ'কে। আপোনাক ভেজেই দিম ন? মিটেড অনা হয় অলপমান। তাকেই ছাৰ, তাৰমানে চিকেনটো মানে আজি তোমাৰ থাৰ্ছডেটো, তাৰমানে চিকেন চবেই নাখায়। মানডে টিউজডে, থাৰ্ছডে আৰু কেতিয়াবা ফ্ৰাইডেও কিছুমানে খায়। দিয়া, খুব ধুনীয়াকৈ দিছে ভাইটিয়ে। বহি লওঁ এতিয়া। দিয়া ভাইটি, খাই লওঁ তেনেহ'লে মই। ঠিক আছে। দিগন্তৰ লগত বহু সময় কথা পাতিলোঁ, বহুত ভাল লাগিলে কথা পাতি দিগন্ত। আৰু তোমাৰ মই শুভকামনা হেৰি কৰোঁ, উইচ কৰোঁ যে ফিউচাৰ আৰু অলপ ভাল কৰা। দিগন্তৰ লগত কথা পাতি ভাল লাগিলে, খুব সহজ সৰল ল'ৰা, খুব অমায়িক, আৰু কথাবিলাকৰ ৰিপ্লাইবিলাক খুব ধুনীয়াকৈ দিছে, গহীন গম্ভীৰকৈ। আৰু খোৱা যিখিনি বস্তু দিলে সেইখিনি খুব ধুনীয়া, একদম মানে ঘৰুৱা হিচাপত দিছে, কোনো ধৰণৰ মছলা চছলা নাই, আৰু নিশ্চিন্ত মানে আপুনি খাব পাৰে আৰু। চ' আজিলৈ এইখিনিতে বিদায় মাগিলোঁ, বাই বাই।